হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? এয়া একদম ঠাণ্ডা বতৰ। যোৱাকালি ৰাতিপুৱাই বৰষুণ আৰু এতিয়া অলপ কমিছে আৰু গোটেই দিনটো হোৱাৰ নিচিনাই হ'ল। আৰু চাওক, একদম চকুটুকু ফুলি গৈছে। এতিয়া শোৱাৰ পৰা উঠি আহিছোঁহে আৰু ভাবিলোঁ এতিয়া সন্ধিয়া ঠাণ্ডা বতৰ যিহেতু খাবলৈ কিবা এটা বনাওঁ। কি বনাওঁ দেখাওঁ আৰু লগতে ৰাতি কি বনাওঁ আজিৰ ৰেচিপিটো দেখাই থাকিম। আপোনালোকে চাই থাকিব আৰু মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কি বনাওঁ দেখাই আছোঁ, ব'লক এতিয়া পাকঘৰলৈ যাওঁ। কি বনাওঁ দেখাম। আৰু প্ৰথমতে এয়া একদম গাখীৰ আছিলে, 2টা গাখীৰ এয়া গৰম কৰি ল'লোঁ। 2টা চচপেনত গাখীৰ বহুত আছিলে। এতিয়া গাখীৰখিনি থৈ লওঁ, সন্ধিয়া চাহ একাপ খাব লাগিবই। তাৰপিছতে ভাবিছিলোঁ মালপোৱা কেইটামান বনাওঁ বুলি এয়া গুলি পেলাই থৈ দিছিলোঁ। এয়াকে বনাম এতিয়া। আৰু সন্ধিয়া সময়ত এনেকুৱা কিবা এটা খাবলৈ পালে ভাল লাগে। পাপৰো আছে, পাপৰ ফ্ৰাই কৰিম। তাৰপিছত আৰু কি বনাওঁ দেখাই থাকিম। এতিয়া ব'লক চাহ একাপ খাই লওঁ। প্ৰথমতে এইখিনি এটাকে বনাই চাহৰ লগত খাই লওঁ। তাৰপিছত যিখিনি মাংস আনিছে সেইখিনি বনাম, মই দেখাম বাৰু। এইখিনি এটাকে বনাই লওঁ, এতিয়া চাহৰ লগত খাই লওঁ প্ৰথমতে। আৰু আমাক পুচকে পিঠা বনাবলৈ শিকিছে দেই। ছোৱালী মানুহ যে ন, ডাঙৰ হ'লে পিঠা বনাব লাগিব। এয়া পিঠা বনাবলৈ শিকিছে। কিমান এনেকৈ ইমান লৰাই নাথাকে নহয়, অকণমান সিজিবলৈ দিয়ে এফালে। অঁ, নাই হোৱা ৰ'বা, একদম লগে লগে মানে লৰায়ে আছে। এদিন ভাত বনাবাচোন, পাৰিবা? নোৱাৰা? পাৰিবা। এইফালে মই মাংস বনাবৰ কাৰণে চব মছলা ৰেডি কৰি লৈছোঁ। এইখিনি আলু, পিঁয়াজ, তাৰপিছত মই এয়া আদা নহৰু থেতেলিয়াই লৈছোঁ অলপ, শুকান জলকীয়া, তেজপাত গোটেইবিলাক এয়া মই একেলগে সানি পেলাই ডাইৰেক্ট বহাই দিম। এয়া মই গোটেই মছলাবিলাক এয়া ৰেডি কৰি থৈছোঁ আৰু লগতে এইখিনি কুন্দুলি অলপ তিয়াই থৈছোঁ। এয়া ভাজি কৰিম। প্ৰথমতে মাংসখিনি বনাই লওঁ আৰু এয়া চব মিক্স কৰি একেলগে পুচকে একদম সানিলে, চব ভালকৈ সান, ধুনীয়াকৈ সান। এয়া মছলা চব একেলগে সানি দিলোঁ। মই ডাইৰেক্ট বহাই দিম আজি। ঠাণ্ডা বতৰত জ্বলা খাবলৈ ধুনীয়া, জলকীয়াও দি দিম। একদম ধুনীয়াকৈ খাবলৈ ভাল লাগিব। পুচকে ধুনীয়াকৈ মোক সানি দিলে, মই ডাইৰেক্ট এতিয়া কেৰাহীত বহাই দিম। এয়া গোটেই মাংস চাংস ৰেডি কৰি আহি গ'লোঁ বনাবৰ কাৰণে। মই বনাই আছোঁ, বলক দেখাওঁ। আৰু এইফালে এয়া মই মাংস বনাবৰ কাৰণে আলু ফ্ৰাই কৰিলোঁৱে। এয়া এইখিনি আলুখিনি ফ্ৰাই কৰি পেলাই মই ইয়াতে মাংসখিনি দিয়ে দিম। মাংস চবেই বনাব জানে, মই একদম চিম্পুলকৈ বনাইছোঁ। তথাপিও আজি মই কি বনাইছোঁ সেইটোকে দেখুৱালোঁ। আৰু এয়া আলু ভাজিলোঁ মই মাংস ফ্ৰাই কৰিবৰ কাৰণে। তাৰপিছত এইখিনি মাংস মছলা বনাই আছে, এইখিনি একদম ডাইৰেক্ট ঢালি দিম। এইফালে এয়া মই মুৰ্গী বহাই দিছোঁ। মই পিঁয়াজখিনি আজি ভাজি লোৱা নাই, মই ডাঙৰকৈ কাটি ডাইৰেক্ট বহাই দিছোঁ। আৰু প্ৰথম কথা হ'ল, লোকেল মুৰ্গী সদায় মছলা দি খাই থাকোঁ। আজি অকণমান কম মছলাত বইলিঙৰ নিচিনাকৈ খাম বুলি ভাবিছোঁ। তথাপিও মছলা হ'লেই মোৰ, একেবাৰে বইলো নহ'ল। কিন্তু তথাপিও মই কম মছলা দিছোঁ। কালাৰটো সেইকাৰণে এনেকুৱা হৈছে। কেতিয়াবা এনেকৈও খাই চাব লাগে। আৰু মই এতিয়া এইখিনি বনাই লওঁ, তাৰপিছত দেখাই আছোঁ। আৰু এইফালে এয়া মোৰ মাংস ফ্ৰাই হৈ আছে। এয়া চাওক, এয়া মই ফ্ৰাই কৰি আছোঁ অলপমান, আৰু ৰঙাকৈ ফ্ৰাই কৰিম। তাৰপিছতহে মই পানী দিম। আৰু এইফালে মই এয়া ভাত বহাই দিছোঁ, গতিকে ভাতো হ'ব আৰু এইফালে মাংসও হৈ যাব। মাংসখিনি আৰু অলপ ফ্ৰাই কৰি লওঁ, তাৰপিছত মই পানী ঢালিম। আৰু এইফালে এয়া মোৰ মাংস ফ্ৰাই হৈ আছে। এয়া চাওক, এয়া মই ফ্ৰাই কৰি আছোঁ অলপমান, আৰু ৰঙাকৈ ফ্ৰাই কৰিম। তাৰপিছতহে মই পানী দিম। আৰু এইফালে মই এয়া ভাত বহাই দিছোঁ, গতিকে ভাতো হ'ব আৰু এইফালে মাংসও হৈ যাব। মাংসখিনি আৰু অলপ ফ্ৰাই কৰি লওঁ, তাৰপিছত মই পানী ঢালিম। মোৰ মাংস ফাইনেলি হৈ গ'লি, মই পানী দি দিলোঁ। একদম জোল মাংস খাম বুলি ভাবিছোঁ আজি। আৰু এইফালে হৈ গ'ল চিলুৰি, একদম অৱস্থা নাইকিয়া হৈ গ'ল মাংস বনাওঁতে। আৰু এইফালে এয়া মাংস হৈ গ'ল, মাংসৰ ফাইনেল লুকছটো দেখাই আছোঁ। আৰু এইফালে এয়া মোৰ মাংস উতলি গ'ল। এতিয়া মই ইয়াতে অকণমান দি দিম গৰম মছলা দি পেলাই মই এইখিনি বন্ধ কৰি দিম। আৰু এইফালে কুকাৰত চিট মাৰি আছে, ভাত হৈ যাব এতিয়া। এয়া চাওক মাংস আজি একদম কম মছলাতে বনাইছোঁ। এনেই আনকালে মই কিবাকিবি দৈ কিবাকিবি দিওঁ। আজি বতৰো ঠাণ্ডা, সেইকাৰণে অকণমান এনেকৈ বনালোঁ। অকণমান খালি জ্বলা দিছোঁ আজি। আৰু এতিয়া অকণ গৰম মছলা দিম আৰু নমাই দিম। আজি এনেকৈয়ে খাম। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ আহোঁ। বাই বাই, গুড নাইট সকলোকে। ভিডিঅ'টো শেষলৈকে চাব দেই।